গুৱাহাটী যে ডাঙৰ কিবা মেলা এটা হ'বলৈ গৈ আছে, কি হ'বলৈ গৈ আছে জানেনে বাৰু আপোনালোকে? ঝুমুৰ ডান্স আছে, বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে। মানে এডভান্টেজ আছাম 2.0 বুলি আছে এক্সিবিশ্যন, অসমীয়াত মেলা বুলি কোৱা হয়। তাত মানে আহিব বহুত দেশৰ মানুহ আহিব, ৰাষ্ট্ৰদূত বুলি কয় তেওঁলোক আহিব। তাৰপৰা 61খন দেশৰ আহিব, তাৰপৰা 22খন দেশৰ পৰিয়াল হৈ আহিব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। তাৰপৰা বাকীখিনি ছিংগুলকৈ আহিব বুলি কৈছে। কি কাৰণে আহিব বাৰু? থাইলেণ্ড, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া, শ্ৰীলংকা, তাৰপৰা আকৌ মালয়েছিয়া, ছিংগাপুৰ, মানে তেনেকৈ কৈ মানে 61খন দেশৰ মানুহ আহিব। তাৰপৰা কোম্পানীবিলাক আহিব, ডাঙৰ ডাঙৰ কোম্পানীবিলাক ইনভেষ্ট কৰিবলৈ। মানে মুখ্যমন্ত্ৰীয়ে যেতিয়া নেকি জাপান, ছিংগাপুৰ এনেকুৱা দেশবিলাকত ফুৰিবলৈ গৈছিলে, তাত তেওঁলোকৰ লগত কথা বতৰা পাতিলে। আমাৰ অসমতো এনেকুৱা সুবিধা আছে, আপোনালোক আহক, আমাৰ ইয়াত চাওক, ইনভেষ্ট কৰক, তেনেকৈ মাতিছে। এতিয়া আহিব 25-26 ফেব্ৰুৱাৰীত আছে। তাৰপৰা আমাৰ ভাৰতত থাকিব আম্বানী থাকিব, আদানী থাকিব, তাৰপৰা জিন্দল, মানে যিখিনি ডাঙৰ ডাঙৰ কোম্পানী তেওঁলোক থাকিব। তাৰপৰা আকৌ আৰু আমাৰ অসমৰো কিছুমান ব্যক্তি থাকিব বুলি কৈছে, যিসকলে 5 লাখ টকাৰ পৰা ইনভেষ্ট কৰিব পৰা ব্যক্তিসকলকো আহিবলৈ জনাইছে। কিবা এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি কৈছে। তেনেকুৱাকৈ মানে বহুত মানুহ আহিব। মানে কি কাৰণে আহিব? কিছুমানে ধৰক কিছুমান আহিব, ধৰক মোবাইল বনোৱা কোম্পানী আহিব, ধৰক গাড়ীৰ পাৰ্টছ বনোৱা মানুহ আহিব। তাৰপৰা কিছুমান ধৰক মেডিচিন বনোৱা মানুহ আহিব, কিছুমান টুৰিজিমত মানুহ আহিব, মানে অন্যান্য মানে আহিব। কিছুমান ঔষধ বনোৱা কোম্পানী আহিব, মানে বিভিন্ন ধৰণৰ 61খন দেশত মানুহ আহি মানে তাত শিকিব। কিমান টকা চৰকাৰে অনুমোদন জনাইছে? 1,22,000 কোটি টকা অনুমোদন জনাইছে। মানে ধৰক তেওঁলোকক মাতিছে, আমাৰ ইয়াত কাম কৰক, আমাৰ অসমখন উন্নত কৰি দিয়ক, মানে তেনেকুৱাকৈ মাতিছে। আমাৰ ইয়াত ধৰক চাহপাতটো বিশ্বই জানে, অসমৰ চাহ বুলি ক'লে কেনেকুৱা। আমাৰ অসমত আৰু বিভিন্ন ধৰণৰ বস্তু আছে, বাঁহ আছে, বাঁহৰ ওপৰত কিবা কৰিব পৰা যায় নেকি। তাৰপৰা আদাটো বহুত হয় আমাৰ অসমত, গোমধান, সৰিয়হ, এনেকুৱাবিলাক বহুত আছে। এতিয়া টাইৱানে চিপছ বনায়, যিটো আপোনাৰ মোৰ ফোনত আছে, মোবাইলত আছে, কম্পিউটাৰ, মানে যিখিনি ইলেক্ট্ৰনিক বস্তু চবতে আছে। বিশ্বৰ ভিতৰত টাইৱানে সৰ্ববৃহৎ চিপছ উৎপাদন কৰে। তেওঁলোক আহিব। তাৰপৰা আকৌ মানে তেনেকুৱা হিচাপত বহুত 61খন দেশৰ মানুহ আহিব। চাওঁ কিমান দূৰ সঁচা হয়, ভাল হ'ব লাগে। আমিও ছাপোৰ্ট দিব লাগিব চৰকাৰক। ইনভেষ্টৰসকল আহিব, তাত মানে চুক্তি কৰিব, মই বোলে এইটো বনাম, মই বোলে মেডিচিন বনাম, বোলে প্লেনৰ কিবা এটা পাৰ্টছে বনাব বোলে, চকা টায়াৰটোৱে বনাব বোলে, গাড়ী টায়াৰ, ধৰক ষ্টীল ইণ্ডাষ্ট্ৰী, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোম্পানী আহি তাত মানে চুক্তিপত্ৰ কৰা নিচিনাকৈ কৰিব। মই বোলে ধৰক আমাৰ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছখন আমাৰ অসমতে আছে, জাগিৰোডত। যদি শুকান মাছ বাহিৰলৈ দিব পৰা যায়, দিছেও বাৰু, তেতিয়াহ'লে মানে আৰু উন্নত হ'ব। তেতিয়া মানে আৰু মানে গুৱাহাটীখন ডাঙৰ হ'ব। তাৰপৰা গুৱাহাটী এয়াৰপৰ্টটো ডাঙৰ হ'ব, ৰাস্তা পদূলি চব মানে ভাল হ'ব।
কামটো যেতিয়া হ'ব মানে তেতিয়া মানে ধৰক বিদেশৰ পৰ্যটকসকল আহিব, আকৌ আমাৰ অসমৰ পৰাও পঠিয়াব। তেতিয়া মানে যিটো হেৰি GDP, সেইটো GDPটো বাঢ়ি যাব। মানে কামটো যদি ভাল হৈ যায় তেতিয়া মানে আমাৰ অসমৰ মানুহে বহুত যুৱক যুৱতীয়ে কাম পাব বা চাকৰি পাব। তাত আম্বানী আহিব, আদানী আহিব, আৰু মানে বহুত কোম্পানী সেই কোম্পানী মালিকবিলাক আহিব। ধৰক আমাৰ ইয়াতে যদি ধৰক যিবিলাক আৰ্জেণ্ট বস্তু লাগে, ধৰক কিছুমান মেডিচিন যদি ইয়াৰ পৰা বনাই বিদেশলৈ পঠিয়াব পৰা যায়, অসমখনক মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটত চিনাকি কৰি দিবলৈ বিচাৰিছে। মানে ভাৰতত এনেকুৱা এখন ৰাজ্য আছে, তাত এনেকুৱা কোম্পানী আছে বুলি তেতিয়াহে বিশ্বই গম পাব অসমত এইটো বস্তু বনায়। ধৰক এতিয়া গুৱাহাটীত যে ডাঙৰ কিবা মেলা বা এক্সিবিশ্যন হ'বলৈ গৈ আছে, তাতে আকৌ কাইলৈ ঝুমু আছে। ঝুমু